Bluetooth disconnected. শিক্ষক দিৱসটো শিক্ষকসকলে পালন নকৰে, ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলক লৈ পেলাই এই দিৱসটো উদযাপন কৰে। গতিকে এই উদযাপনৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে আকাশ ল'ব লাগে। আৰু তোমালোকে আজিৰ এই শিক্ষক দিৱসৰ লগত সম্পৰ্ক ৰাখি নিশ্চয় আমাৰ শিক্ষকসকলক সন্মানৰ উদ্দেশ্যে শিক্ষক দিৱসটো পালন কৰিছা। এই শিক্ষক দিৱসটোত আচলতে এই কথাটো পৰম্পৰাটো এতিয়া ইয়াত যে Bluetooth connected. কেক কটা পৰম্পৰাটো কিমান দূৰ পৰা আহিছে মই নাজানো। প্ৰকৃততে মোৰ এইটো দৃষ্টিভংগীত এইটো শুদ্ধ যেন নালাগে। কাৰণ কেক বস্তুটো কটা হয় যেতিয়া এজন জীৱিত মানুহ জীয়াই থাকে, তাৰ ছাত্ৰ বা কোনোবা সৰু ল'ৰা ছোৱালী জন্মদিন পতা হয়, তেতিয়া কেক কাটে। কিন্তু কথা হ'ল আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, যিজনক আমি জগতৰ শিক্ষাগুৰু হিচাপে মানি লওঁ, যিজনে দেশক প্ৰতিনিধিত্ব কৰিছিল, যিজনে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। গতিকে তেখেতৰ জন্মদিনটো কৰি আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ। গতিকে এই দিনটোত এনেকুৱা ধৰণৰ কেক কটাৰ পৰম্পৰাটো মই কিমান দূৰ মানে যুক্তিসংগত এই কথা নাজানো। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই কৈছোঁ, তোমালোকে ভৱিষ্যতে অন্য ধৰণে উদযাপন কৰিবা, এনেকুৱা কেকৰ ব্যৱস্থাটো ভৱিষ্যতলৈ আৰু কৰিব নালাগে। আজি তোমালোকে যিহেতু আয়োজন কৰিলা, গতিকে মই ইয়াকে মানি লৈ কেকটো কাটি আমাৰ শিক্ষক দিৱসৰ কাৰ্যসূচীটো আৰম্ভণি কৰিলোঁ আৰু চলাই দিবলৈ মাতিছে মাতি কাটিলোঁ